পাৰ্ক তিনিটা গলি আছে 42 to 30 গলি 42 to 47 নং এইফালে এইবোৰ প্লট নম্বৰ আপোনালোকে য'তে ত'তে ঘূৰি নুফুৰি ইয়াত আহক। এইখন ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক হয়। ইয়াত বহুত কোম্পানী আছে য'ত মানে বহুত মানুহে কাম কৰি আছে এতিয়াও। আপোনালোকেও ইয়াত কাম বিচাৰি আহিব পাৰে আৰু এটা ভাল কাম হাতত লৈ নিজৰ জীৱনটো আগবঢ়াই নিব পাৰে। তাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। এড্ৰেছ হ'ল এইটো কামৰূপ ডিষ্ট্ৰিক্ট গুৱাহাটীৰ পৰা বাইহাটা লাইন যোনটো আছে এইফালেৰে আহিলে গৌৰীকুণ্ড নামৰ ঠাইডোখৰ পায়। তাৰ পৰা ৰাইট চাইড লৈ অলপমান আগবাঢ়ি আহিলে আপোনালোকে দেখিব লেফ্ট চাইডে ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কখন। আপোনালোকে আহিব পাৰে ইয়াত। এইটো ইণ্ডাষ্ট্ৰিৰ মাজৰ ৰাস্তা হয়। এইফালে 35 to 30 ব্লক, এইফালে 36 to 41। এবার এইফালে গ'লে কি পাই দেখাম। এইফালে গ'লে ইণ্ডাষ্ট্ৰি পাৰ্কখন দেখাব গ'লে বহুত দীঘল ভিডিঅ' হৈ যাব। ইয়াতে বহুতে সংস্থাপন লাভ কৰিছে। আপোনালোকেও জানো ইয়াত যাক যাক এনেকুৱা কিছুমানে ঘৰ চলি আছে।